এয়া গাইছ আমি আহিছিলোঁ ফটো উঠিবলৈ বুলি এয়া দেখিছেনে মই চুলিকেইডাল ঠিক কৰি ল'লোঁ আৰু এইটো মই আজি মানে গৰমটো ইমানেই বেছি আছিলে মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ আৰু এই গৰমত মৰি থাকোঁতে লগৰটোৱে ক'লে যে জল্দি ওলাই আহ এফালে ফুৰিব যাম কথামতেই কাম মোৰ লগত আৰু এটাক লৈ মই গ'লো সেই ফোন কৰা লগৰটোৰ ওচৰত ৰ'ব এইখনে আকৌ ফ্ৰীতে নিনিয়ে নহয় সেইকাৰণে তেল অলপ ঢালি ল'লোঁ আধাতে আৰু তেল ঢালাৰ পিছত লগতে আৰু দুটাক লৈ আমি আকৌ ৰাওনা হ'লোঁ তাৰপিছত আমি গৈয়ে আছোঁ আৰু শেষত মোৰ ধৈৰ্য সীমা পাৰ হৈ যোৱাৰ পিছত আমি জেগাটো পালোগৈ জেগাটো গৈ পেলাই মনটো একদম ভাল লাগি গৈছিলে ইয়াতে মানে বতাহো বলি আছিলে আৰু বতাহে মোৰ গৰম শৰীৰটো একদম ঠাণ্ডা কৰি পেলালে আৰু এনেও পথাৰৰ পৰিৱেশ মই ভালেই পাওঁ তাৰ পাছত হ'ল নহয় জমনি কাণ্ড এটা আমাৰ লগত আঁতৰৰ পৰা দেখি চাংঘৰ বুলি ভাবি আমি দৌৰি ঢাপৰি ফটো উঠিব আহিছিলোঁ আৰু ওচৰত আহি দেখিলো এইটো ভাঙা ঘৰ হে সেই কাৰণটো কয় য'ত দিখতা হে ও হোতা হি নেহি আৰু য'ত হোতা হে ও দিখতা হি নেহি তাৰ পাছতনো কি আৰু তাৰ পৰা আহি ভাল প্লেচ এটা চাই আমি ফটোজটো উঠি ল'লো এতিয়া আন্ধাৰ হোৱাৰ আগতে জল্দি ঘৰলৈ ঘূৰি যাওঁ পিছ চাইডৰ ভিউটো দেখি মোৰ ফটো উঠিব মন গৈছিলে কিন্তু টাইম নাই নহয় বাৰু আজিলৈ আহিছোঁ দিয়ক লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই